নমস্কাৰ বন্ধুসকল ইউনিক আসাম চেনেললৈ স্বাগতম জনাইছো যদি আপুনিও এতিয়ালৈকে নিজৰ নাম ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰা নাই তেন্তে কেনেদৰে অনলাইনৰ যোগে আপোনাৰ নাম ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰিব বা এখন ডিস্ট্ৰিক্টৰ পৰা আন এখন ডিস্ট্ৰিক্টত কেনেকৈ আপোনাৰ নামটো ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰিব তাক জানিবলৈ আমাৰ এই ভিডিঅটো শেষলৈকে চাওক যদি আপুনি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া তলত সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰক যাতে আমাৰ নতুন নতুন ভিডিঅ চাবলৈ পাই থাকে তো প্ৰথমতে আমি গুগল টেবটো খুলিম গুগলৰ সাইটটো খুলিম গুগলৰ সাইটত গৈ আমি NVSP বুলি সাৰ্চ কৰিম ইয়াত প্ৰথমতে দেখা পাব NVSP সাৰ্ভিস পোৰ্টেল বুলি যেটো www.nvsp.in এই পোৰ্টেলটো খুলিম পোৰ্টেলটো খোলাৰ লগে লগে আমি NVSP নেশনাল ভোটাৰ সাৰ্ভিস পোৰ্টেলৰ হোম পেজখন দেখা পাম ইয়াত আমি দেখা পাইছো প্ৰথমতে apply online for registration of new voter apply online for registration of overseas voter deletion or objection in electoral roll তাৰপিছত correction of entries in electoral roll আৰু ইত্যাদি ইয়াৰ পিছত আমি যেহেতু এপ্লাই কৰিম নতুনকে তো গতিকে apply online for registration of new voter click কৰিম ক্লিক কৰাৰ লগে লগে এখন এই পেজখন খোল খাব অৰ্থাৎ ফৰ্ম 6 প্ৰথমতে আমি ল্যাঙ্গুৱেজ চেঞ্জ কৰিম ইংলিশ ইয়াত আমি ফৰ্ম 6 খন দেখা পাম ফৰ্ম 6 খনত আমি আমাৰ যিমান ডিটেইলছ খিনি আছে যোনজন নাগৰিকে এপ্লাই কৰিব সেই নাগৰিকৰ ডিটেইলছ খিনি খুব সাৱধানে ফিল আপ কৰিব লাগিব ইংলিশত গৈ আমি নিজৰ ষ্টেট সিলেক্ট কৰিম ষ্টেটৰ পিছত আপোনাৰ নিজৰ ডিস্ট্ৰিক্ট মই এতিয়া ডিব্ৰুগড় হেগতে ডিব্ৰুগড় দিছো ইয়াৰ পিছত নিজৰ এসেম্বলি বা পাৰ্লিয়ামেন্টাৰী কনস্টিটুৱেন্সি হেলক মই লাহৱাল পৰে ইয়াত কৈছে I request that my name be included in the electoral roll for the above constituency as a first time voter যেহেতু মই ফাৰ্স্ট টাইম ভোটাৰ হিচাপে এপ্লাই কৰিব বিচাৰিছো যদি কাৰোবাৰ শিফটিং থাকে এটা কনস্টিটুৱেন্সিৰ পৰা আনটো কনস্টিটিউশনলৈ তেনেহলে আপুনি এটো সিলেক্ট কৰিব পাৰিব ডিউ টু শিফটিং নহলে এজ এ ফাৰ্স্ট টাইম ভোটাৰ তো মোৰ ইয়াত চেঞ্জ কৰিবলগীয়া নাই নেক্সট ম্যান্ডেটৰী পাৰ্টিকুলাৰ্স নাম আহিব ধৰক মোৰ নাম ৰাজীৱ ইয়াত নিজৰ ৰিজনাল পাৰ্টটো অটোমেটিকলি আহিব নামটো যদি আপোনাৰ কাৰেকচন কৰিব থাকে ইয়াত ক্লিক কৰি ইনস্ক্ৰিপ্ট কিবোৰ্ড উলিয়াই ল'ব লাগিব তাত আপুনি নিজে টাইপ মাৰি দিব পাৰে ধৰি লওক ৰাজীৱ নামটো মোৰ যদি ভুল আছে তেনেহলে মই কাৰেকচন কৰিব পাৰোঁ যদি ভুল নাই ক্লোজ কৰি দিম নেক্সট টাইম সাৰনেম আপোনাৰ গগৈ ইয়াত গগৈ নেম অফ ৰিলেটিভ ধৰি লওক আপোনাৰ ৰিলেটিভ হৈ গ'ল আপোনাৰ দেউতাৰ নাম লিখিব পাৰে ধৰি লওক ৰঞ্জিত নামটো যদি আপোনাৰ ভুল আছে তেনেহলে ইনস্ক্ৰিপ্টত গৈ ক্লিক কৰি ৰঞ্জিতৰ যদি আপোনাৰ নামটো ভুল আছে তেনেহলে আপুনি হস্ৰইকাৰ যদি নহয় বলে দীঘৰিকা হয়
তেনেহ'লে ইয়াত দীঘৰিকাৰ ক্লিক কৰিব পাৰে দীঘৰিকাৰ আদাৰৱাইজ আপোনাৰ যদি ভুল নাই তেনেহ'লে হস্ৰিকাৰ যদি হয় হস্ৰিকাৰ দিব পাৰে ক্লোজ নেক্সট সাৰনেম গগৈ টাইপ অফ ৰিলেশ্যন ৰিলেভেণ্টৰ টাইপ অফ ৰিলেশ্যন লিখিলে আপোনাৰ যদি হয় ফাদাৰ্ছ হয় ফাদাৰ্ছ মাদাৰ্ছ হাজবেণ্ড যি হয় তো মোৰ ফাদাৰ হয় ফাদাৰ সিলেক্ট কৰিম ইয়াৰ পিছত আহিলে আপোনাৰ ডেট অফ বাৰ্থ ইয়াত ক্লিক কৰিম ডেট অফ বাৰ্থ ক্লিক কৰিব 1991 প্ৰথমতে ইয়াৰটো নেক্সট আপোনাৰ মান্থ ধৰি লওক এপ্ৰিল 1st জেন্ডাৰ সিলেক্ট কৰিব মেল ইয়াৰ পিছত আহিলে আপোনাৰ কাৰেণ্ট এড্ৰেছ ৱেৰ এপ্লিকেণ্ট ইজ অৰ্ডিনেৰী ৰেচিডেণ্ট য'ত আপুনি আছে সেই এড্ৰেছটো দিয়ক যদি হাউচ নম্বৰ আছে হাউচ নম্বৰ দিব পাৰে 20 হাউচ নম্বৰ 201 যদি নাই নিদিলেও হ'ব কিন্তু ষ্টাৰ মাৰ্ক থকাখিনি মেণ্ডেটৰী দিব লাগিব ইয়াত ইনস্ক্ৰিপ্টত 201 ক্লোজ ষ্ট্ৰীট এৰিয়া লোকেলিটি ধৰি লওক মোৰ লাহোৱাল কুমাৰগাঁও ইয়াত অটোমেটিকলি নাহিলে কেতিয়াবা নিজে লিখি দিবলগীয়া হয় ইয়াত লিখি দিব ইনস্ক্ৰিপ্ট কিবৰ্ড লিয়াই লাহোৱাল কুমাৰগাঁও লাহোৱাল কুমাৰগাঁও ভিলেজ লাহোৱাল লাহোৱাল পোস্ট অফিস জি পৰে আপুনি লাহোৱাল পিন কোড 786010 ষ্টেট আসাম ডিস্ট্ৰিক্ট ডিব্ৰুগড় ইয়াৰ পিছত আহিলে আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ of applicant যদি আপোনাৰ কাৰেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একে হয় তেনেহ'লে সেম এজ এবভ কৰি দিব আৰু যদি নহয় আপুনি ইয়াত আকৌ লিখিব লাগিব যেহেতু মোৰ একে হেগতিকে মই সেম এজ এবভ কৰিলো নেক্সট আহিলে ফ্যামিলি বা নাইবাৰ ইপিআইসি এই অপচনটো হ'ল আপোনাৰ যদি দেউতাৰ ভোটাৰ কাৰ্ড আছে বা আপোনাৰ ৰিলেশ্যনৰ কোনবা নিজৰ ৰিলেশ্যনৰ কোন কাৰোবাৰ ভোটাৰ কাৰ্ড আছে তেনেহ'লে আপোনাৰ ইপিআইসি নম্বৰ অৰ্থাৎ ইলেক্ট্ৰছ ফটো আইডেন্টিটি নম্বৰ আপোনালোকে দেখিব নিজৰ ভোটাৰ কাৰ্ডৰ ওপৰত এটা ইপিআইসি নম্বৰ থাকে তেনেহ'লে এই ভোটাৰ কাৰ্ডৰ ইপিআইসি নম্বৰটো পুট কৰিব পাৰে যদি নাজানে তেনেহ'লে লিখাৰ কোনো দৰকাৰ নাই বা প্ৰয়োজন নাই কাৰণ এটো ম্যান্ডেটৰী নহয় ইয়াৰ পিছত আহিলে আপোনাৰ ডিসেবিলিটি যদি আপুনি বিশেষভাৱে সক্ষম বা বিকলাঙ্গ হয় তেনেহ'লে আপুনি ইয়াত ক্লিক কৰিব যদি নহয় নেলাগে নেক্সট আহিলে আপোনাৰ ইমেইল আইডি যদি আপোনাৰ ইমেইল আইডি আছে দিব পাৰে যদি নাই নিদিলেও হ'ব মোবাইল নম্বৰ দি দিব পাৰে কাৰণ কোনো ধৰণৰ
ভেৰিফিকেশ্যন আহিলে হয়তো মোবাইল নম্বৰটো যথেষ্ট প্ৰয়োজন যাতে আপোনাক যোগাযোগ কৰিব পাৰে সেই গতিকে আপোনাৰ মোবাইল নম্বৰটো দি দিব এতিয়া ধৰক ইয়াৰ পিছত আহিলে আপলোড সাপোৰ্টিং ডকুমেন্টস সাপোৰ্টেড ফৰমেটস jpg png pmp jpg your photograph যদি আপোনাৰ সাপোৰ্টিং ডকুমেন্ট হিচাপে লাগিব আপোনাৰ এখন ফটো তাৰ পিছত লাগিব এখন এজ প্ৰুফ আৰু এখন লাগিব এড্ৰেছ প্ৰুফ আপুনি যদি ফটো আছে আপোনাৰ ফটোখন সিলেক্ট কৰিব চুজ ফাইল যত আপোনাৰ ফটোখন আছে ফোল্ডাৰটো সিলেক্ট কৰি ল'ব যদি ফোল্ডাৰত আছে ফোল্ডাৰত নল ডেস্কটপ মোৰ ডেস্কটপৰ আছে আপলোড কৰিব মই দিছো ডেমো ফটো ইয়াৰ পিছত আহিব এজ প্ৰুফত আপোনাৰ সব ডকুমেন্ট দিলে নহব যেনে কল বাৰ্থ সাৰ্টিফিকেট মাৰ্কশিট অফ ক্লাছ 10 or 8 or 5 ইণ্ডিয়ান পাছপোৰ্ট পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স আধাৰ লেটাৰ যেহেতু মোৰ পান কাৰ্ড আছে পান কাৰ্ড সিলেক্ট কৰিম এজ প্ৰুফ হিচাপে চুজ পান কাৰ্ড ইয়াৰ পিছত আহিব এড্ৰেছ প্ৰুফত আপুনি দিব যি ডকুমেন্টটো দিছে আগতে ইয়াত ডকুমেন্ট চুজ কৰি ল'ব ধৰি লওক মোৰ ইলেক্ট্ৰিচিটি বিল আছে ইলেক্ট্ৰিচিটি বিল এড্ৰেছ প্ৰুফ হিচাপে মই ইলেক্ট্ৰিচিটি বিলটো সিলেক্ট কৰিম আৰু ইয়াৰ পিছত আহিলে ডিক্লেৰেশ্যন পাৰ্ট I have by declared it to the best of knowledge and belief and ek number ase I am a citizen of India and place of my birth is apni junto jagat apni janmo hoise he janmor details to tat dibo je dhoilok moi jodi Lahore janmo no hoy apnar Sibsagar hoise Sibsagar apnar jot janmo hoise jagar upor naam likhi apni districtor naam bharabo suppose মই একটা জায়গাতে জন্ম হৈছো তো সেই গটিকে লাহোৱাল দিলো লাহোৱাল সিলেক্ট স্টেট আসাম ইয়াৰ পিছত আপোনাৰ আহিলে ডিস্ট্ৰিক্ট নেক্সট আপুনি আছে ordinarily resident at the address given at H above since এতিয়া H কলমটো যোনটো এড্ৰেছ আছে অৰ্থাৎ যোনটো কাৰেন্ট এড্ৰেছ হয় কাৰেন্ট এড্ৰেছত আপুনি কিমান দিনৰ পৰা আছে হেতু আপুনি ডেটটো ফিল আপ কৰিব লাগিব ধৰক আপুনি কাৰেন্ট এড্ৰেছত আপুনি জন্মৰ পৰা আছে বা আপুনি ধৰক বিয়া পাতি পেলাই বা বিয়া হৈ আপুনি আছে তেনেহলে আপুনি লিখিব ধৰি লওক মই জন্মৰ পৰা আছো তো সেই গতিকে মোৰ ডেট অফ বাৰ্থটো লিখি দিম 14/1991 14/1991 next আহিলে next ekini hogol my name has already been included in electoral assembly parliament constitution kini dorkar nai next ahile place korba korise apni Dibrugarh date to automatically show kori diba next hogol ebar upor pa tolle bhalor sai loba Assam Dibrugarh Lahowal thik ase naam to sale Ranjit Gogoi next apuna ahile relationship father date of birth ঠিক আছে এড্ৰেছ ঠিক আছে সব ফোন নম্বৰটো চালে নেক্সট যদি ঠিক আছে সাবমিট কৰি দিব সাবমিট কৰোতে অলপ সময় লাগে নেক্সট আহিলে থ্যাংক ইউ ফৰ সাবমিটিং ফৰ
form on NBSP, your form reference number is next etu ahibo. You can track the status. So a form reference number ID to apni select kori lobo. Ba likhi lobo apni bhaldore. You can track status on status track koribo pare server to bhal na thake ketiba to eta reference number jonto asile reference number to apni put koribo put kote dekha pabo track status yat more form submit hol dekhaise namto Rajiv Gogoi Assam Lakwal tarpisot apunar submit hoar pisot ahibo BLO appointed orthat BLO verification hobo apunar jun tuba jagar BLO logot contact kori sabo tarpisot field verification hobo tarpisot accept jodi reject etu final decision hobo accept reject tarpisot আপোনাৰ নামটো ভোটাৰ লিষ্টত আহি পৰিব যদি একসেপ্ট হয় তেনেহলে ভোটাৰ লিষ্টত হুমাব আদাৰৱাইজ যদি আপোনাৰ ভুল ইনফৰমেশন দিছে তেনেহলে এটো ৰিজেক্ট হ'ব তো ধন্যবাদ আপোনালোকে দেখা পালে কেনেদৰে আপোনাৰ লোকৰ নামটো ভোটাৰ লিষ্টত এন্ট্ৰি কৰিব পাৰি